মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি আমি তোমালোকৰ পাঠৰ আন এবিধ গুৰুত্বপূৰ্ণ কুসংজ্ঞানৰ বিষয়ে জানিম। আমি ৰঙা, নীলা, বগা, হালধীয়া আদি বিভিন্ন ৰঙৰ ফুল দেখোঁ। কেতিয়াবা বাৰু ভাবিছানে যে ফুলবোৰৰ ৰংবোৰ ক'ৰ পৰা আহে বা গছৰ পাতবিলাকৰ ৰং সেউজীয়া কিয় হয়? এয়া হয় প্লাষ্টিডৰ বাবে। প্লাষ্টিড হৈছে কোষৰ আন এবিধ অতি গুৰুত্বপূৰ্ণ কুসংজ্ঞাণু। ইয়াক উদ্ভিদ কোষতে পোৱা যায়, প্ৰাণী কোষত পোৱা নাযায়। প্লাষ্টিডৰ বাবে আমি উদ্ভিদৰ পাতৰ ৰং সেউজীয়া বা ফুলৰ ৰং ৰঙা, নীলা, বগা, হালধীয়া আদি বিভিন্ন ৰঙৰ পাওঁ। এতিয়া আমি প্লাষ্টিডৰ গঠনৰ বিষয়ে অলপ চাম। মাইট্ৰকণ্ড্ৰিয়াৰ দৰে প্লাষ্টিডতো দুখন আৱৰণ থাকে, এখন বহী আৱৰণ আৰু আনখন অন্ত আৱৰণ। বহী আৱৰণখন মাইট্ৰকণ্ড্ৰিয়াৰ দৰে একেই হয়, কিন্তু অন্ত আৱৰণখন মাইট্ৰকণ্ড্ৰিয়াৰ দৰে একে নহয়। আমি পাইছিলোঁ যে মাইট্ৰকণ্ড্ৰিয়াৰ অন্ত আৱৰণখন ভাঁজযুক্ত হয়, কিন্তু প্লাষ্টিডৰ অন্ত আৱৰণখন ভাঁজযুক্ত নহয়। চিত্ৰটোত মন কৰিলে তোমালোকে ইয়াৰ ভিতৰত কিছুমান তৰপ দেখিবলৈ পাবা। মুদ্ৰাবিলাক এটাৰ ওপৰত আন এটা জাপি থ'লে যেনেকুৱা এটা গঠন পাওঁ, ঠিক তেনেকুৱা এটা গঠন বাৰু তোমালোকে দেখিছানে? ইয়াৰে মুদ্ৰা সদৃশ একোটা অংশক কোৱা হয় থাইলাকইড বুলি, আৰু থাইলাকইডৰ গোটেই থাকটোক কোৱা হয় গ্ৰেনাম বুলি। এই গ্ৰেনামবিলাক প্লাষ্টিডৰ ভিতৰৰ কিছুমান জুলীয়া পদাৰ্থত সিঁচৰতি হৈ থাকে। সেই জুলীয়া পদাৰ্থখিনিক আকৌ কোৱা হয় ষ্ট্ৰমা বুলি। প্লাষ্টিডৰ আন এটা বৈশিষ্ট্য হৈছে যে ইহঁতৰ নিজৰ DNA আৰু ৰাইব'জম থাকে। DNA থকাৰ বাবে ইহঁতে নিজৰ প্ৰতিলিপি প্ৰস্তুত কৰিব পাৰে আৰু ৰাইব'জম থকাৰ বাবে নিজৰ প্ৰ'টিন নিজে প্ৰস্তুত কৰিব পাৰে। এই একেটাই বৈশিষ্ট্য তোমালোকে মাইট্ৰকণ্ড্ৰিয়াত পাইছিলা, নহয় জানো? প্লাষ্টিড আকৌ দুই প্ৰকাৰৰ। বৰ্ণকণা বা বৰণীয়া কণা, যাক ক্ৰম'প্লাষ্ট বুলিও কোৱা হয়, অবৰ্ণকণা বা বৰণহীন কণা, যাক লিউক'প্লাষ্ট বুলিও কোৱা হয়। বৰ্ণকণা বা বৰণহীন কণাবিলাকত কিছুমান ৰঞ্জক পদাৰ্থ থাকে, যাৰ বাবে উদ্ভিদত আমি বিভিন্ন ৰং পাওঁ। আকৌ অবৰ্ণ কণাবিলাকত কোনো ধৰণৰ ৰঞ্জক পদাৰ্থ নাথাকে, আৰু সেইবাবে অবৰ্ণ কণাই উদ্ভিদক কোনো ধৰণৰ ৰং দিব নোৱাৰে। এতিয়া আমি প্লাষ্টিডৰ কাৰ্যৰ বিষয়ে অলপ চাওঁ আহাচোন। প্লাষ্টিডৰ প্ৰথম কাৰ্যটোত আছে যে প্লাষ্টিডৰ বাবে আমি বিভিন্ন ৰঙৰ ফুলবোৰ পাওঁ। আমি প্লাষ্টিডৰ প্ৰকাৰৰ বিষয়ে পঢ়োঁতে কেই প্ৰকাৰৰ বুলি পাইছিলোঁ বাৰু, মনত আছেনে? দুই প্ৰকাৰৰ। কি কি? বৰ্ণকণা আৰু অবৰ্ণকণা। আৰু পাইছিলোঁ যে বৰ্ণকণাত কিছুমান ৰঞ্জক পদাৰ্থ থাকে, আৰু এই ৰঞ্জক পদাৰ্থবিলাকে উদ্ভিদক বিভিন্ন ৰং দিয়ে, আৰু সেইবাবে আমি বিভিন্ন ৰঙৰ ফুলবোৰ দেখিবলৈ পাওঁ। প্লাষ্টিডৰ দ্বিতীয় কাৰ্যটো হৈছে যে প্লাষ্টিডৰ বাবে উদ্ভিদে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰ দ্বাৰা নিজৰ আহাৰ নিজে প্ৰস্তুত কৰি ল'ব পাৰে। প্লাষ্টিডৰ বৰ্ণকণাত হৰিতকণা নামৰ এটা ভাগ থাকে। সেই হৰিতকণাত আকৌ পত্ৰহৰিত নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে। এই পত্ৰহৰিতৰ বাবে উদ্ভিদৰ পাতৰ ৰং সেউজীয়া হয়। দিনৰ ভাগত উদ্ভিদৰ পাতত সূৰ্যৰ পোহৰ পৰে। আকৌ উদ্ভিদে বায়ুমণ্ডলৰ পৰা কাৰ্বন ডাই অক্সাইড লয় আৰু শিপাৰ সহায়ত পানী লয়। কাৰ্বন ডাই অক্সাইড, পানী, পত্ৰহৰিত আৰু সূৰ্যৰ পোহৰৰ উপস্থিতিত উদ্ভিদে নিজৰ খাদ্য প্ৰস্তুত কৰে। উদ্ভিদৰ এই খাদ্যক কোৱা হয় কাৰ্বহাইড্ৰেট বুলি। উদ্ভিদে কাৰ্বহাইড্ৰেটৰ লগতে অক্সিজেনো প্ৰস্তুত কৰে। সেই অক্সিজেনক উদ্ভিদে বাহিৰলৈ উলিয়াই দিয়ে, আৰু সেই উলিয়াই দিয়া অক্সিজেনক আমি প্ৰাণীবোৰে গ্ৰহণ কৰোঁ। প্লাষ্টিডৰ আন এটা কাৰ্য হৈছে যে প্লাষ্টিডৰ অবৰ্ণকণাই শ্বেতসাৰ, প্ৰ'টিনৰ কণা আৰু তৈল পদাৰ্থ সঞ্চয় কৰি ৰাখিব পাৰে। আমি অবৰ্ণকণাত পাইছিলোঁ যে অবৰ্ণকণাত কোনো ধৰণৰ ৰঞ্জক পদাৰ্থ নাথাকে। ইহঁতে উদ্ভিদক কোনো ৰং দিব নোৱাৰে, গতিকে ইহঁতে
কিছুমান পদাৰ্থ সঞ্চয় কৰি ৰাখিব পাৰে। সেই পদাৰ্থবিলাকৰ ভিতৰত হৈছে শ্বেতসাৰ, তৈল পদাৰ্থ আৰু প্ৰটিনৰ কণা। আশা কৰোঁ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে আজিৰ পাঠটোৰ বিষয়ে বুজি পালা। ধন্যবাদ।